হাই বাইদেউ, আজি আমি গৈ আছো হাপেখাটি টাউনখন ঘূৰিবলৈ আহিছো। এয়া পংকজ দাই বাইক চলাই আছে, আপোনালোকক দেখাই আছো। আকাশ কাইলৈ যাবগৈ, গতিকে আজি হাপেখাটি টাউনখন এনেই আৰু অলপ ফুৰাই আহোঁগৈ। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। আমি এতিয়া আহি আছো হাপেখাটিলৈ। যাওঁতে খাগৰিজানত এটি শিৱ মন্দিৰ পাই যায়। আমি শিৱ মন্দিৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাই থাকক, শিৱ মন্দিৰ পাই গ'লোহি। হ'ল হাপেখাটিৰ খাগৰিজানৰ শিৱৰ মন্দিৰ। এয়া লকডাউনৰ কাৰণে মন্দিৰ বন্ধ হৈ গৈছে। এইটো শিৱ মন্দিৰ। এতিয়া আমি হাপেখাটিলৈ গৈ আছো। মোৰ দেউতা যিহেতু হাপেখাটি থানাতে থাকে, আমি থানাৰ পৰা আহোঁগৈ ব'লক। পুলিচে পিটন দি পিনে আমাৰ টিকা সিজাই পঠিয়াল। हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है। আমি এতিয়া থানা পাই গৈছোহি। থানাৰ ভিতৰডোখৰ আমি দেখাম। আমি এতিয়া হাপেখাটি থানা পাই গ'লোহি। আপোনালোকক দেখাই আছো হাপেখাটি থানা। থানাত এটা মন্দিৰ আছে, আপোনালোকক দেখাই আছো। এইটো এটা মন্দিৰ আৰু থানাৰ ছাৰৰ ঘৰ আমি হয়তো পোনে পোনে দেখাই আছো। আমি এতিয়া থানাৰ পৰা গৈ আছো। আমি এতিয়া বজাৰ পাই গ'লোহি। কিছুমান দোকান লকডাউনৰ কাৰণে বন্ধ হৈছে। এয়া আপোনালোকক দেখাই আছো হাপেখাটি বজাৰ। হাই বাইদেউ, আমি এতিয়া হাপেখাটি হাই ছেকেণ্ডেৰী স্কুল পাই গ'লোহি। এইখন হাপেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয় আপোনালোকক দেখাই আছো। এইখন তাৰ কিনাৰত খেলপথাৰ আপোনালোকক দেখাই আছো। খেলপথাৰখন বহুত সুন্দৰকৈ ৰাখিছে এই স্কুলখন। মোৰ ভিডিঅ'বোৰ চাই থাকিব। আমি এতিয়া এখন হোটেলত আমি খাই লওঁ। আমি এতিয়া খাই আছো। হাই বাইদেউ, আমি আপোনালোকক দেখাই আছো। আমি আহি সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা বাইদেউ ঘৰ পাই গ'লোহি। আপোনালোকক দেখাই আছো নৱনীতা বাইদেউ ঘৰ। আৰু এতিয়া আমি গৈ আছো মেডিকেল, হাপেখাটি মেডিকেললৈ। এইখন আপোনালোকক দেখাই আছো হাপেখাটি মেডিকেল। এতিয়া আমি হাপেখাটি কলেজ পাম। এইখন এতিয়া আমি আৰ্মি কেম্প পালোহি। এইখন দেখাই আছো আৰ্মি কেম্প। ওচৰতে শংকৰদেৱ স্কুল আছে। এইখন আমি দেখাই আছো শংকৰদেৱ স্কুল। আমি দেখাই আছো হাপেখাটি ব্লক স্কুল। আপোনালোকক দেখাই আছো। এয়া ওচৰতে ব্লক আছে। আমি এতিয়া হাপেখাটিখন থুলমূলকৈ ফুৰি আহিলোঁ। এতিয়া আমি পংকজ দাহঁতৰ ঘৰত ফুৰিমগৈ। আপোনালোকক ভিডিঅ'বোৰ দেখাই থাকিম। ধন্যবাদ। এতিয়া আমি পংকজ দাৰ ঘৰত অকণমান জিৰাম। তাৰপিছত আমি সেইদিনা কৈছিলোঁ বাঁহৰ দলংখন, তালৈ পাৰোঁ যদি যাবলৈ চেষ্টা কৰিম। আৰু পংকজ দাৰ লগৰ দুজন এই পংকজ দাৰ ঘৰলৈ আহিব আৰু তেওঁলোকক আমি বাঁহৰ দলংখনলৈ লৈ যাম। আমাৰ পিছৰ ভিডিঅ'খিনি চাই থাকিব। কৈছিলোঁ দলংখন, আজি আমি পানী কমিছে সেইকাৰণে দলংখন দেখাম। গৈ আছো, চাই থাকিব। আমি এতিয়া দলং পাই গ'লোহি। সেইদিনাখন আমি ট্ৰেইন দলঙত ভিডিঅ' বনাইছিলোঁ। সেইখন ট্ৰেইন দলং আৰু এইখন দলংখন
কেঁচা দলং এখন কিমনময় ওপৰত আমি গমাংগাদি খোজকাঢ়ি আছোঁ আমাৰ পিছত ভৈৰৱদা আৰু ঋষিদা আহি আছে এইটো ভৈৰৱ দা আৰু এইটো ঋষিদা আমাৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব আৰু লাইক কমেণ্ট আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ